স্বাগতম জনাইছোঁ ফাৰ্মিং টিপছ আছামলৈ। আপোনালোকক দেখাই আছোঁ আজি লোকেল মুৰ্গীৰ ফাৰ্ম এখন। আপোনালোকক দেখাই আছোঁ এখন সৰুকৈ আৰম্ভ কৰা লোকেল মুৰ্গীৰ ফাৰ্ম, আমাৰ দেশী মুৰ্গীৰ। আমাৰ পোৱালি আহিব কালি। আমি ইয়াত বেছি নহয়, 100 বা 120 ইমান মানৰ কেপাচিটি কৰিম। বৰ্তমান যিহেতু আমাৰ ঘৰটো সৰু, আপোনালোকে দেখিছে আগৰে পুৰণি ঘৰ আছিল, গতিকে অলপ মেৰামতি কৰি বেৰা চেৰা দি পিনে এনেকৈ বনাই লৈছোঁ। ইয়াতে দিছোঁ বৰ্তমান। তাৰপিছত ইয়াতে আমি বাউণ্ডাৰীটোত আমি বস্তা দি দিম। হেৰিটোত যোনটো নেকি আমাৰ ইয়াতে বস্তা দি দিম, চাৰিওপিনে বস্তা দি দিম। ব্ৰুডিংটো আমি এনেকৈ বনাইছোঁ, দিছোঁ বৰ্তমান এইখিনিত। আপোনালোকে কেনেকুৱা হৈছে ক'বচোন বাৰু। নতুনকৈ আৰম্ভ কৰিছোঁ সৰুকৈ, গতিকে আপোনালোকে যদি কম খৰচতে বা এনেই কিবা বাহিৰা ঘৰ বা অলপ বেয়া তেনেকুৱা ঘৰ আছে, তেনেহ'লে আপোনালোকে এনেকৈ আৰম্ভ কৰিব পাৰিব। দেখাই আছোঁ আৰু ভিডিঅ'টো চাই থাকক। মোৰ পোৱালি আহি গ'ল, এতিয়া আনবক্সিং কৰিম। চাওক পোৱালি কিছুমান অলপ দুৰ্বল হৈ আছে। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টি, দেখাই আছোঁ। আমি ইহঁতক ORS পানী আৰু দানা দি দিছোঁ অলপ পাতলকৈ। বৰ্তমান দানা এইখিনি কাৰ্টনত দিয়াখিনিহে খাইছে, পেপাৰত দিয়াখিনিলৈকে যোৱাই নাই। বৰ্তমান ইয়াতে আছে গোটেইখিনি, আপোনালোকে দেখিছে। এইখিনি দানা অলপমান দিছিল, কিন্তু খাই সিহঁতে হেৰি কৰি পেলাইছে, খাইছে চিটাইছে। এনেকৈ ৰাখিব আপোনালোকে। বৰ্তমান মই লাইট জ্বলোৱা নাই, কাৰণ টেম্পাৰেচাৰটো ঠিকে আছে। ঠিক আছে, মই আপোনালোকক বাৰু দুটাহে দেখাব পাৰিম। মানে মোৰ গোটেই 20 দিনৰ ভিতৰত 19 দিনৰ ভিতৰত 3টা মুৰ্গী ডেথ হৈছে। 3টা মুৰ্গী মানে প্ৰথমতে 2টা দুৰ্বল হৈছে, সেই 2টা প্লাছ আৰু এটা হেডচিঙৰ প্ৰব্লেম হৈছিল চাগে, সেইটো এটা মাৰা গৈছে। টোটেল 3টা মাৰা গৈছে। মোৰ মৰ্টেলিটি খুব কমেই হৈছে বাৰু। আপোনালোকে এইখিনি বস্তু মানি চলিব, তেওঁলোকে আপোনালোকৰো মৰ্টেলিটি কমেই হ'ব। আপোনালোকে যদি ভাবি আছে এখন সৰুকৈ ফাৰ্ম আৰম্ভ কৰিম বা দেশী মুৰ্গীৰ ফাৰ্ম আৰম্ভ কৰিম, যদি কিবা জানিব লগা থাকে আমালৈ কমেণ্ট কৰিব বা আমালৈ জনাব, আমি নিশ্চয় সহায় কৰিম। আজি আমাৰ আজি প্ৰথম দিনৰ প্ৰথম ৰাতি। সিহঁতে কি ধুনীয়াকৈ বৰ্তমান আছে, দানা পানী খাই আছে ঠিকমতে, বৰ্তমান সুস্থ। কিন্তু 2টা আমাৰ প্ৰথমতে ৰিজেক্ট আহিছে, আপোনালোকক দেখাই আছোঁ বাৰু। 2টা প্ৰথমতে ৰিজেক্ট আছে। 2টা বৰ্তমান অৱস্থা বেয়া সিহঁতৰ, সেইকেইটা চাগে ভাল নহ'ব। দেখুৱাই আছোঁ বৰ্তমান। আজি আমাৰ 5 দিন, গতিকে আমি আজি ৰাণীখেত ভেকচিনটো দিম। দেখিছে ৰাণীখেত। ৰাণীখেতৰ আমি ভেকচিনটো দিম আজি। পোৱালি বৰ্তমান আমাৰ গ্ৰথ এনেকুৱা হৈছে। সিহঁতক বৰ্তমান গডৰেজৰ পৃষ্ঠতে দানাটো দি থকা হৈছে। গডৰেজৰ পৃষ্ঠতে দানাটো। পোৱালি গ্ৰথ বৰ্তমান এনেকুৱা বাৰু। এনেকুৱা হৈছে জনাবচোন বন্ধুসকল। ভেকচিনটো দি দিওঁ বাৰু। চাই থাকক ভিডিঅ'টি। ভেকচিন কেনেদৰে দিয়া হয় আমাৰ অন্য ভিডিঅ' দি থোৱা আছে বাৰু, আপোনালোকে চাই ল'ব। কিন্তু আজি আমাৰ 19 দিন চলি আছে
গতিকে আমি পোৱালিবোৰ বাহিৰত নেট টানি পিনে ধুনীয়াকৈ এৰি দিছোঁ পথাৰত সিহঁতক। কিন্তু সিহঁতে বাহিৰত ওলাব নোখোজে, কাৰণ ইমান দিন থাকিল ন ভিতৰতে, সেইটো কাৰণে ওলাব নোখোজে। সিহঁতক খেদি পিনি উলিয়াই দৰ্জা বন্ধ কৰি দিয়া হৈছে। এইবিলাক দি দিছোঁ বান্ধি পিনে। বৰ্তমান আমি 4 ফুট হাইটটো 4 ফুট ৰাখি দিছোঁ, কাৰণ সিহঁতে যিহেতু ইমান ডাঙৰ ধৰণে উৰিব পৰা নাই। আমি পিছলৈ বঢ়াই দিম বাৰু, আপোনালোকক দেখাম পিছলৈ, আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। এতিয়া আমি সিহঁতক এনেকৈ এৰি দিছোঁ এইখিনি ধুনীয়াকৈ। আমি বেছি জেগা নহয়, কমতি 1.5 কঠামান জেগা আমি এনেকৈ আৱৰি দিছোঁ সিহঁতক। সিহঁতে ভিতৰত সোমাব ধৰিছে, মানে বাহিৰত যিমান চেষ্টা কৰিলেও মানে ওলাব নোখোজে, বাহিৰত থাকিব নোখোজে। সিহঁতে ইমান দিন থাকিল ন ভিতৰত, এইটোৰ কাৰণে। আমাৰ পোৱালি 19 দিনত এনেকুৱা হৈছে। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। আৰু আপোনালোকে যদি কিবা অধিক জানিব বিচাৰে তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমাৰ হোৱাটছআপ নম্বৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। ধন্যবাদ।